PL হিসাবে আমি বহুত কথা চিন্তা কৰি আছো যে আহি থকা বিধানসভাত UPPLৰ এটা ৰোল থাকিব বিধানসভা যেটো আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে বিধানসভাৰ কাৰণে আৰু আমাৰ যেহেতু MPও আছে দুজন MLA আছে 7 জন যোৱা নিৰ্বাচনত আমাৰ নিৰ্বাচনটো ভাবা নিচিনা নহল বিভিন্ন কাৰণত কিন্তু আমাৰ দলৰ এটা ভেটি আছে আমাৰ দলটো সক্ৰিয় হৈ আছে আৰু বহুত শক্তিশালী হৈ আছে আমাৰ নিজৰে বুথ কমিটি আছে প্ৰাইমাৰী কমিটি আছে 40টা সমষ্টিত আমাৰ কমিটিয়ে কাম কৰি আছে সো নিৰ্বাচনত উত্থান পতন হয় কিন্তু ইয়াৰ অৰ্থটো ইটো নহয় যে আমাৰ যেটো লক্ষ্য উদ্দেশ্যটো এৰি প্লাই আমি বেলেগ কথা চিন্তা কৰিম তো এই কাৰণে UPPL এ বডলেণ্ডৰ 35 লক্ষ জনসাধাৰণক লৈ কেনেকৈ আগবাঢ়ি যাম এই অঞ্চলত প্ৰায় 40টা বছৰ বন্দুক বাৰুদ হিংসা বিভিন্ন মদ ভাং জুয়া বিভিন্ন পৰিবেশ চলি আছিল ইয়াৰ পৰা সমাজখন উদ্ধাৰ কৰাৰ কাৰণে UPPL এটা ৰাজনৈতিক বিপ্লৱ আৰম্ভ কৰিছিল আজি আপোনালোকে দেখিছে যে নতুন চৰকাৰ আহিল ইয়াতে আকৌ BPF ৰ চৰকাৰ আহিল চৰকাৰ আহাৰ পিছত যিবিলাক টিনেজ বুলি কোৱা হয় কম বয়সৰ লৰা ছোৱালী জুয়া খেলা ভিডিও ভাইৰেল হৈছে বিভিন্ন জায়গাত আজি পূজা হৈছে কিবা হৈছে এইবিলাকত জুয়া খেলাটোৱে বেছি প্ৰাধান্য পাইছে আৰু আমাৰ সময়ত জুয়া খেলাবিলাক বন্ধ হৈছিল আৰু তেতিয়া লৰা ছোৱালী এটা ভাল পৰিবেশত পৰিছিল ৰিজাল্ট ভাল হৈছিল আৰু দুখীয়া মানুহবিলাকো পূজা চাবলৈ আহে তেখেতসকলে মিঠাই কিনি লৈ গৈছিল বা তেখেতৰ পকেটত পইচা ঘূৰি গৈছিল এতিয়া জুয়া আহাৰ লগে লগে কাৰো পকেটত পইচা ঘূৰি নাযায় আৰু এটা বিশৃংখল এটা আৰু লাহে লাহেকৈ সুৰৰ মানে এইটো মানে পৰিবেশটো আকৌ আহিছে কোকৰাঝাৰত সুৰ আৰম্ভ হৈছে বিভিন্ন জায়গাত সুৰ আৰম্ভ হৈছে কাটি তোৱা ধান উঠাই লৈ গৈছে কোনবা ঘৰৰ পৰা মটৰসাইকেল চুল কৰিছে কিবা কৰিছে এই পৰিবেশবিলা আহিছে যেহেতু আমাৰ সময়ত জুয়া নাছিলে মানুহক চুৰ কৰি মানে পইচা নালাগিছিল এতিয়া চুৰ কৰি পইচা লৈ জুয়া খেলিবলৈ যায় তেনেকা বিভিন্ন ঠাইৰ পৰা ৰিপৰ্ট আহিছে গতিকে চৰকাৰত বহি থকা লোকসকলে সামাজিক সুস্থিৰতাটো চাব লাগিব সমাজখন কোনফালে গৈ আছে সমাজৰ নিৰাপত্তাটো চাব লাগিব শিক্ষা দীক্ষা বাকি পৰিবেশবিলাক কি হৈ আছে এই পৰিবেশবিলাক চাব লাগিব গতিকে সেই কাৰণে মই কৈছো যে সৰকাৰ গঠন কোনবা বনাইছে শাসন কোনবা কৰিছে ইয়াত ক'ব লাগা নাই কিন্তু মেন্ডেট পাইছে আপুনি শাসন কৰিব কিন্তু আপুনি শাসন কৰাৰ নামত যদি তেনেকুৱা কোন লৰা ছোৱালীক জুয়া খেলিবলৈ মদ ভাং খাবলৈ এই পৰিবেশটো পুনৰ আনে এটা সময়তো অস্ত্ৰ লৈ প্লাই আমাৰ বহুত যুৱ মৰি গল এই পৰিবেশৰ পৰা লাহেকে আমি উলাই আহিছিলহে আজি আকৌ মানে গুটি বদলেনখনত মানে পূজাৰ নামত কিবাৰ নামত যিবিলাক জুয়া টুয়া বিলাক আৰম্ভ হৈছে এইবিলাক মানে অনাগত দিনত ভাল নহব আৰু UPPL এ ইয়াৰ কাৰণে কাম কৰি যাম নিৰ্বাচনতো আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম এলায়েন্সৰ মেটাৰটো আমি লাহেকে কম কেদিনমান পিছত আমি বিবেচনা কৰি আছে কাৰ লগত থাকিম কাৰ লগত নাথাকিম কোনটো সিদ্ধান্তৰে আমি আগবাঢ়ি যাম ইটো UPPL দলৰ পৰা স্পষ্ট কৰা হ'ব কিন্তু UPPL দলে নিজৰ নীতি আদৰ্শ লৈ পেলাই আগবাঢ়ি যাবলৈ আমি সম্পূৰ্ণভাৱে সাজু আছো